পত্নীক কেনেকৈ সুখী কৰি ৰাখিব পাৰি। এই 5টা কাম কৰিলে আপুনি আপোনাৰ পত্নীক সুখী কৰিব পাৰিব। বিতংভাৱে জানো আহক। আপুনি হয়তো শুনিছে যে সুখী পত্নী মানে সুখী জীৱন। গতিকে আপোনাৰ পত্নী আৰু আপোনাৰ জীৱন সুখী হোৱাটো নিশ্চিত কৰিবলৈ আপুনি প্ৰতিদিনে কি কৰিব পাৰে। ইয়াত 5টা সহজ টিপছ দিয়া হৈছে যিবোৰে আপোনাৰ পত্নীৰ সুখ অধিক লাভ কৰাটো নিশ্চিত। আপোনাৰ পত্নীয়ে আপোনাৰ লগত সময় কটাই ভাল পোৱাৰ বিপৰীতে তাইৰ স্বাধীনতাকো মূল্য দিয়ে। কেতিয়াবা তাইৰ আচলতে প্ৰয়োজন হয় নিজৰ বাবে অলপ সময়, ল'ৰা ছোৱালীবোৰৰ অবিহনে আৰু হয় আনকি তাইৰ হুবহুৰ অবিহনেও। তাইৰ অনুভৱৰ প্ৰতি আপুনি সচেতন হোৱা আৰু কিছু অকলশৰীয়া সময়ৰ প্ৰয়োজন বুলি স্বীকাৰ কৰাটো তাই শলাগ ল'ব। তাইৰ কিছু ব্যক্তিগত সময় থকাৰ সময়ত বস্তুবোৰৰ যত্ন ল'বলৈ আগবঢ়াওক। সেয়া পাৰ্কত খোজ কঢ়াই হওক বা কিছু নিস্তব্ধ পঢ়াৰ সময়ে হওক বা চেলুনলৈ যোৱাই হওক। তাই আপোনাৰ একমাত্ৰ বুলি জানিলে আপোনাৰ পত্নীক বহুত সুখী হোৱাটো নিশ্চিত। আপোনাৰ কাৰ্যৰ জৰিয়তে তাইক সেই প্ৰতিশ্ৰুতি দেখুৱাওক। যেতিয়া আপুনি একেলগে থাকে আৰু যেতিয়া আপুনি একেলগে নাথাকে তাইৰ লগত সঁচা হওক। আনকি আপোনাৰ চিন্তাটো তাইক কেতিয়াও অপৰ্যাপ্ত বা অপ্ৰিয় বুলি অনুভৱ নকৰিব। বিয়াৰ আগৰ দৰে এতিয়া আপোনাৰ চেহেৰাৰ প্ৰতি মনোযোগ দিয়েনে? যদি নকৰে তেন্তে নিজৰ ওপৰত কিছু সময় কটাব লাগে আৰু আপোনাৰ গ্ৰুম কৰা চেহেৰা আৰু কিছু ভাল সুগন্ধিৰে তাইক আপ্লুত কৰিব লাগে। তাইক জনাওক যে তাই এতিয়াও আপ্লুত কৰাৰ যোগ্য। পত্নীৰ বাবে খাদ্য ৰন্ধাটো এটা চেষ্টা কৰা আৰু পৰীক্ষা কৰা উপায় যাৰ দ্বাৰা পত্নীক বিশেষ আৰু সুখী অনুভৱ কৰা হয়। আপুনি তাইক ৰোমান্টিক খাদ্য বা তাইৰ ভালপোৱা সাধাৰণ খাদ্য বনাব পাৰে। আপোনাৰ প্ৰচেষ্টা আৰু ইংগিতৰ গণ্য ৰুচিতকৈও বেছি হ'ব। মিছা সন্দেহ আৰু অনুমানে সম্পৰ্কত অপ্ৰয়োজনীয় বাধাৰ সৃষ্টি কৰে। যেতিয়া আপোনাৰ হাতত সেইবোৰ প্ৰমাণ কৰিবলৈ কোনো প্ৰমাণ নাথাকে তেতিয়া দায়িত্বহীন অভিযোগ উত্থাপন কৰাটো এৰক। অপ্ৰয়োজনীয়ভাৱে তাইক প্ৰশ্ন কৰা বা তাইৰ ব্যক্তিগত বস্তুবোৰ পৰীক্ষা কৰিলে তাই হতাশ হ'ব। বৰঞ্চ তাইক বিশ্বাস কৰক আৰু তাইক মূল্যৱান অনুভৱ কৰাওক। আপুনি হয়তো উপলব্ধি নকৰে কিন্তু আপোনাৰ পত্নীয়ে বেছিভাগ সময় পৰিয়াল আৰু কৰ্মৰ দায়িত্বৰ মাজত যুগলিক কৰি কটায়। মাত্ৰ আপোনালোক দুয়োৰে সৈতে ৰোমান্টিক ডেট বা লং ড্ৰাইভৰ পৰিকল্পনা কৰি তাইক এটা অতি প্ৰয়োজনীয় বিৰতি দিয়ক। ইয়াৰ দ্বাৰা আপুনিও সংযোগ স্থাপনৰ সময় পাব। আপুনি একেলগে কৰি ভালপোৱা বাহিৰৰ কাম কাজৰ পৰিকল্পনাও কৰিব পাৰে।